বন্ধু বান্ধৱীসকল নমস্কাৰ সকলোকে গগৈ এডভেঞ্চাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা আপোনালোকে পোনপ্ৰথমে মই বাৰিষা বতৰৰ শুভেচ্ছা জনাইছোঁ। আৰু মই শুভেচ্ছাটো জনাওঁ এতিয়া দ্বাদশ শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে শুভেচ্ছাটো জনোৱা অকণ দেৰিয়ে হৈ গ'ল, তথাপি আপোনালোকে মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা। আজি মই ভিডিঅ'টো এটা বিশেষ টপিক লৈ পিনে আপোনালোকৰ মাজলৈ আহিছোঁ। বিশেষ টাইটেলত হয়তো আপোনালোকে দেখিছে। আৰু এই টপিকটোলৈ যোৱাৰ আগত মই আপোনালোকৰ আগত দুটামান কথা কওঁ বুলি আহিছোঁ। আমি যেতিয়া এইবোৰ পঢ়ি আছোঁ, ক্লাছ 10 পঢ়িছোঁ, এতিয়া 12 পঢ়িলোঁ, ঠিক তেনেদৰে মানে আমি এইবিলাক কিয় পঢ়ি আছোঁ? হয়তো আমাৰ জীৱনৰ যিকোনো এটা কেৰিয়াৰ বনাবলৈ কিবা এটা কৰিম বুলিয়ে পঢ়ি আছোঁ। গতিকে আমি সদায় জীৱনৰ কেৰিয়াৰটো চইচ কৰোঁতে, সঠিক ৰাস্তাটো লওঁতে সেইটো সাৱধানতা হোৱা মানে সঠিক ৰাস্তাটো লোৱাটো খুবেই প্ৰয়োজনীয়। কাৰণ আমি ৰিচাৰ্চ অনুসৰি মানে এজন মানুহে প্ৰতি বছৰে মানে নিজৰ চাকৰি হওক বা যিকোনো কামত হওক বা 71% সময় দিয়ে। আৰু মানে গোটেই জীৱনভৰ চালে মানে এজন মানুহে যিহেতু চাকৰি বা কিবা এটা নিজৰ ইনকামৰ কামটো মানে 45 ইয়েৰ্ছমান কৰে। গতিকে 45 ইয়েৰ্ছৰ ফালৰ পৰা চালে তেখেতে 31% কাম কৰে নে নিজৰ চাকৰি বা যিকোনো কামত। গতিকে সেই 31% হওক বা 71% ইমানখিনি সময় যিহেতু আমি নিজৰ কেৰিয়াৰ, নিজৰ চাকৰি কামত বিজি থাকোঁ। গতিকে যিকোনো এটা সঠিক ৰাস্তা আমি চইচ কৰোঁতে সদায় এইটো ভাবি চিন্তি লোৱা উচিত। মানে কেতিয়াও আমি বেলেগক দেখি বেলেগক ফ্ল'ত গুচি যোৱা অনুচিত। কাৰণ আমি যদি সেইটো কাম কৰোঁ মানে হয়তো ইন ফিউচাৰ আমি আনহেপি হ'ম। আমাৰ নিজৰ কামবোৰৰ কাৰণে আমাৰ জীৱনটো হয়তো মানে ভালকৈ নাযাব। গতিকে আশা ৰাখিছোঁ সকলোৱে নিজৰ জীৱনৰ ৰাস্তাটো সঠিকভাৱে বিচাৰি ল'ব। আপোনালোকৰ মনৰ খুচি মতে, মনৰ হেপি মতে। হয়তো 3 Idiotsখন মুভিখনে আমাক তাৰে এটা ডাঙৰ এক্সাম্পল দি গৈছে। এতিয়া সেই কেৰিয়াৰকে লৈ পিনি মই আপোনালোকৰ মাজত এটা অল্টাৰনেটিভ কেৰিয়াৰ লৈ পিনি আপোনালোকৰ মাজত এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। মানে আপোনালোকে টাইটেলত হয়তো দেখিছে। গোটেই ভিডিঅ'টো লাষ্টলৈকে চাব, তেতিয়া গোটেই কথাখিনি বুজি পাব। আজি মই লোৱা টপিকটো হৈছে ফিজিকেল এডুকেশ্যনৰ ওপৰত, যোনটো কোৱা হয় শাৰীৰিক শিক্ষা। আচলতে এতিয়া মানে আমাৰ মানুহবিলাকৰ মাজত পোনপ্ৰথমে মই যাওঁ শাৰীৰিক শিক্ষা এই যোনটো এডুকেশ্যন লাইন, তাৰ ওপৰত থকা মানুহবিলাকৰ ভুল ধাৰণাটো কি তাক মানুহে কি বুলি ভাবে। আচলতে আমাৰ মানুহবিলাকে দেখা যায় যে ফিজিকেল এডুকেশ্যন শাৰীৰিক শিক্ষা বুলি ক'লে ফিজিকেল ইনষ্ট্ৰাক্টৰ মানে অকল খেলা ধূলা বুলি ভাবি লয়। আচলতে একচুৱেল বস্তুৰে এনেকুৱা মানে ফিজিকেল এডুকেশ্যন লাইনটোৱে বহুত মানে এটা ডাঙৰ এৰিয়া কভাৰ কৰি লৈছে। ফিজিকেল এডুকেশ্যন এই শব্দ দুটাতে মানে শাৰীৰিক শিক্ষা, ইয়াতে গোটেই মিনিংটো সোমাই আছে। ফিজিকেল মানে হৈছে শৰীৰ, শিক্ষা মানে হৈছে কিবা এটা শিক্ষা গ্ৰহণ কৰা। গতিকে আমাৰ শৰীৰ, স্বাস্থ্য, মন, সামাজিক এইবিলাক আৰু খেলা ধূলা এই সকলোবিলাক সামৰি লৈ এটা এডুকেশ্যন লাইন বনাইছে। সেইটোৱে হৈছে ফিজিকেল এডুকেশ্যন। তাক মানে আৰু এক্সপ্লেইন কৰি থাকিলে তাৰ বিষয়ে বহুত কিবাখিনি ওলাব। গতিকে সেইটোলৈ নাযাওঁ। গতিকে মানে তাৰ মাজত সেই লাইনটোৰ মাজত কি সোমাই আছে, 12 পাছ কৰাৰ পিছত মানে দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত আপোনালোকে সেই লাইনটোত যাবলৈ হ'লে কি কৰিব লাগিব, সেই বুলিয়ে মই ভিডিঅ' আজি বনাইছোঁ। প্ৰথমলৈ যাম আমি মানে কোৱালিফিকেশ্যন কি লাগিব সেই লাইনত পঢ়িব হ'লে। যিহেতু যিকোনো এটা বিষয় পঢ়িবলৈ আমাক প্ৰথমে কোৱালিফিকেশ্যন এটা বিচাৰে। প্ৰথম কথা হ'ল আপোনালোক দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। মানে এতিয়া যেনে ধৰক আপোনালোকে ইউনিভাৰ্চিটি, ইনষ্টিটিউট, কলেজ লৈ পিনি বেলেগ থাকে। অকল দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হ'লেই নহ'ব, তাত কেতিয়াবা কাট অফ মাৰ্ক বিচাৰে ধৰি লওক, আৰু আপোনাৰ ফিজিকেল মানে খেলা ধূলাৰ এচিভমেণ্ট বিচাৰে, এনেকুৱা ধৰণৰ কথা থাকিব পাৰে। সেই সকলোবিলাক মই ইউনিভাৰ্চিটি অনুসৰি ক'ত কিমান কি লাগে সেইবিলাক ডেছক্ৰিপশ্যনত দিয়া হ'ব। আপোনালোকে লিংকবিলাক অ'পেন কৰিলে তাত আৰু ভালকৈ পাব। কাৰণ এতিয়া এই গোটেইখিনি কথা যদি মই ইয়াত ডিছকাশ্যন কৰি থাকোঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব। প্ৰথম কথা আমি গম পালোঁ কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম 12 পাছ লাগিব। তাৰপিছত যাওঁ সেই ফিজিকেল এডুকেশ্যন যোনটো কোৰ্চ আছে তাৰ মাজত কি বস্তু কি মানে এডুকেশ্যন লাইন সোমাই আছে। ফিজিকেল এডুকেশ্যন লাইনটোৰ মাজত আৰু কি তাৰ মাজত বহুতবিলাক লাইন থাকে। যেনেকৈ ডক্টৰ লাইনত বহুত লাইন আছে, কিছুমানে দাঁতৰ হেৰিয়ৰ বিষয়ত যায়, কিছুমানে হাৰ্ডি হওক কিবা হওক, ইঞ্জিনিয়াৰিঙতো যেনেকৈ ইলেক্ট্ৰনিক্স এইবিলাক কেৰি আছে। ঠিক তেনেদৰে ফিজিকেল এডুকেশ্যন লাইনটো দ্বাদশ শ্ৰেণীৰ পিছত যিহেতু আমি গ্ৰেজুৱেশ্যন লাইনত যাওঁ, ঠিক তেনেদৰে ফিজিকেল এডুকেশ্যনটো আপোনাৰ এটা গ্ৰেজুৱেশ্যন লাইন। তাতো মানে বহুতবিলাক ক'ৰ্চ সোমাই আছে 12 পাছ কৰাৰ পিছত। কিছুমান গ্ৰেজুৱেশ্যন ক'ৰ্চ নথকা কিছুমান আপোনাৰ 1 বছৰীয়া আছে, 6 মাহৰ পৰা ষ্টাৰ্ট হয়। কিছুমান 6 মাহৰ পৰা ষ্টাৰ্ট আছে, 1 বছৰীয়া আছে, 2 বছৰীয়া আছে, 3 বছৰীয়া আছে, আৰু মেক্সিমাম 4 বছৰলৈকে আছে। এইকেইটা হৈছে দ্বাদশ শ্ৰেণী উত্তীৰ্ণ কৰাৰ পিছত। ছমহীয়া ক'ৰ্চবিলাক হয় আপোনাৰ চাৰ্টিফিকেট ক'ৰ্চ, 2 বছৰীয়া এবছৰীয়াবিলাক ডিপ্ল'মা ক'ৰ্চ, আৰু 3 বছৰীয়াৰ পৰা ষ্টাৰ্ট হয় আপোনাৰ গ্ৰেজুৱেশ্যন ক'ৰ্চবিলাক। গ্ৰেজুৱেশ্যন ক'ৰ্চ 3 বছৰীয়া আৰু 4 বছৰীয়া থাকে। আৰু 4 বছৰীয়া ক'ৰ্চটো যোনটো গ্ৰেজুৱেশ্যন ক'ৰ্চটো সকলোবিলাক ইউনিভাৰ্চিটিত আপোনালোকে নাপাব। কোনকেইখন ইউনিভাৰ্চিটিত পাব সেইটো ডেছক্ৰিপশ্যনত মই দি দিম। তাৰপৰা এতিয়া নেক্সট আহোঁ মানে কি ক'ৰ্চ সোমাইছে। প্ৰথম কথা হ'ল মই ক'লোঁ আৰু 3 বছৰীয়া গ্ৰেজুৱেশ্যন ক'ৰ্চত কি সোমাইছে সেইটো কথা ক'ম, বাকীখিনিতো ক'লোৱেই। গ্ৰেজুৱেশ্যন লাইনত আপোনালোকে সোমাই আছে BPES বুলি এটা ক'ৰ্চ সোমাই আছে। BPES মানে হৈছে বেচেলৰ অফ ফিজিকেল এডুকেশ্যন এণ্ড স্পৰ্টছ। আৰু মানে হৈছে মানে এইটো এটা গ্ৰেজুৱেশ্যন ক'ৰ্চ 3 বছৰীয়া। তাৰপৰা তাত কি পাব সেইখিনি মই ডেছক্ৰিপশ্যনত দি দিম।
BSc স্পৰ্টছ কোচিং বুলি এটা আছে। তাৰপৰা 4 বছৰীয়া কোৰ্চটো আপোনাৰ BPEd বুলি কয়। সেইটো মই জনাত মানে আৰু কোনোবা থাকিব পাৰে, গতিকে সেইখিনি মই আকৌ এবাৰ চাই পিনি ডেছক্ৰিপশ্যনত দি দিম। 4 বছৰীয়া থকাটো আপোনাৰ এখন আছে গুৱাহাটীত আছে, লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন, তাত পাব। তাৰ 2টা চেণ্টাৰ আছে, এটা আমাৰ গুৱাহাটীত আছে, এটা গোৱালিয়ৰত আছে। আৰু কিছুমান এনেকুৱা 4 বছৰীয়া কোৰ্চ আপুনি অমৰাৱতীত পাব, পুনেত পাব, এনেকুৱা কিছুমান ইউনিভাৰ্চিটি আছে। এতিয়া আহোঁ মানে আমাৰ ইয়াত মানে কোনবিলাক ইউনিভাৰ্চিটি, কোনবিলাক কলেজ, কোনবিলাক ইনষ্টিটিউটছে এই ফিজিকেল এডুকেশ্যন লাইনটো আপোনালোকক অফাৰ কৰে, আপোনালোকৰ বাবে তাত মানে পঢ়িবলৈ পাব। আমাৰ উত্তৰ লখিমপুৰ কলেজত আছে। উত্তৰ লখিমপুৰ কলেজত থকাটো সাধাৰণতে আপোনাৰ 12 পাছ কৰাৰ পিছত নহয়, গতিকে সেইটোলৈ নাযাওঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিটো 12 পাছ কৰাৰ পিছত নাই চাগে, গতিকে সকলোবিলাক এখন গুৱাহাটীখনেই আছে আপোনাৰ LNIP-খন আছে, লক্ষ্মীবাই নেশ্যনেল ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন, তাত পাব। তাত থাকি বাহিৰত যাম বুলি ক'লে আপুনি 3 বছৰীয়া কোৰ্চ গ্ৰেজুৱেশ্যন লাইন পাব আপোনালোকে। মণিপুৰ স্পৰ্টছ ইউনিভাৰ্চিটি পাব। ত্ৰিপুৰা ইউনিভাৰ্চিটি আছে নাই মই নাজানো, সেইটো মই ডেছক্ৰিপশ্যনত দিম। গোটেইখন ইউনিভাৰ্চিটি দি দিম মানে ক'ত 12ৰ পিছত পায়। তাত থাকি অসমৰ বাহিৰত যাম বুলি ক'লে আপোনালোকে পাব গুজৰাটত পাব, যোনখন মই এতিয়া পঢ়ি আছোঁ, স্বৰ্ণিম গুজৰাট স্পৰ্টছ ইউনিভাৰ্চিটি, যোনখন গুজৰাটৰ গান্ধীনগৰত অৱস্থিত। এনেকৈ আপোনালোকে এটা কোৰ্চখিনি গম পালে এতিয়া মানে। আৰু আপোনালোকে যদি এতিয়া মানে তাত এডমিশ্যন ল'ব বিচাৰে, এতিয়া লকডাউনৰ সময়, এতিয়া সেই অনুসৰি মানে প্ৰতিখন ইউনিভাৰ্চিটিয়ে হয়তো বেলেগ এক্সাম পেটাৰ্ণ, এণ্ট্ৰেঞ্চ এক্সাম লয় প্ৰতিখন ইনষ্টিটিউটত আপুনি ছিট পাব হ'লে, বা ইনষ্টিটিউট হওক, কলেজ হওক, ইউনিভাৰ্চিটি হওক। ফাৰ্ষ্টতে হয়তো আপোনাৰ ফিজিকেল ৰিটেন এক্সাম হ'ব, ফিজিকেল হ'ব, এইবিলাক হ'ব। এতিয়া প্ৰতিখন ইউনিভাৰ্চিটিয়ে তেওঁলোকৰ সুবিধা অনুযায়ী এই টেষ্টবিলাক বনাই লৈছে, কোনটো ষ্টাইলত এক্সামটো ল'ব মানে। আৰু প্ৰতিখন ইউনিভাৰ্চিটিৰ লিংকবিলাক মই ডেছক্ৰিপশ্যনত দি দিম, তাত চালে আপোনালোকে ভালকৈ দেখিব। আৰু মই কওঁ ফিজিকেল এডুকেশ্যন লাইনটো এটা ভাল এডুকেশ্যন লাইন। তাত আপোনালোকে অকল মানে খেলৰ মাষ্টৰ বুলিয়ে নহয়, আপোনালোকে বহুত লাইনত গুচি যাব পাৰিব। সৰ্বসাহিত্য পৰীক্ষাও দিব পাৰিব, এনেকুৱা উত্তীৰ্ণ হোৱা মানুহ আছে। ডক্টৰ লাইনতো যাব পাৰিব, ধৰি লওক স্পৰ্টছ ইঞ্জুৰি, স্পৰ্টছ ফিজিঅ'থেৰাপিষ্ট এইবিলাক আছে, স্পৰ্টছ মেনেজমেণ্ট আছে, ধৰি লওক কোনোবা ক্লাবত আপোনালোকে ডাঙৰ মেনেজাৰ হোৱা কিবা কিবি এইবিলাক আছে। তাৰপৰা স্পৰ্টছ টুৰিজিম আছে, স্পৰ্টছ জাৰ্নেলিজিম আছে, আৰু গ্ৰেজুৱেশ্যন লাইনবিলাক আছে। তাৰ ওপৰত গ'লে মাষ্টাৰ ডিগ্ৰী কোনোবা বোলে ৰিচাৰ্চ কৰিব বিচাৰে, তেওঁলোকে PhD ChD এইবিলাক কৰিব পাৰে। সেইবিলাক আপোনালোকে যেতিয়া এডমিশ্যন ল'ব তাৰপিছত বুজি পাব। আৰু তাত বুজি নাপালেও আপোনালোকে লিংকত গৈ ভালদৰে চালেগে কথাখিনি বুজি পাব। গতিকে মই ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাৰাখোঁ, আশা ৰাখিছোঁ মোৰ কথাবিলাকে আপোনালোকৰ উপকৃত হ'ব। ফিজিকেল এডুকেশ্যন যোনটো এডুকেশ্যন লাইন, সেইটো বিষয়ে দুআষাৰমান আপোনালোকে গম পালে। ইয়াকে কৈ মোৰ গগৈ এডভেঞ্চাৰ ইউটিউব চেনেলৰ পৰা পুনৰ এবাৰ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীক মোৰ ফালৰ শুভেচ্ছা জনাইছোঁ। আৰু যদি আপোনালোকে কিবা মানে জানিব লগা থাকিলে মানে, যদি ডেছক্ৰিপশ্যনটো নাপায়, মোক পাৰ্চনেলি আপোনালোকে কমেণ্ট কৰিব পাৰে। মোৰ ফেচবুকত গৈতো ত্ৰিবেণীৰঞ্জন গগৈ বুলি চাৰ্চ মাৰিলে তাতো পাব, তাতো আপোনালোকে সুধিব পাৰে। তাত আপোনালোকে মেছেজতো সুধিব পাৰে, নহ'লে মই পাৰ্চনেল ফোন নাম্বাৰ দি দিম, তাত আপোনালোকে মোক সুধিব পাৰে। ইয়াকে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে ভাল পাইছে, তেন্তে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।